আজি হৈছে মহাসপ্তমী আৰু আমিও দেৱী মাৰ আশীৰ্বাদ ল'বলৈ চাকি লগাবলৈ আহিছোঁ ৰাতিপুৱাতে। ৰাতিপুৱা হৈ থকা নাই আৰু হ'লেও আগবেলাতে চাকি গছ লগাব পাৰিলে ভাল লাগে, সেইটো কাৰণে অলপ সোনকালে আহিছোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে হয়, 2 কিলোমিটাৰ দূৰতে পূজা পাতিছে আৰু ইয়াতে 2টা পূজা মণ্ডপ আছে। তাতে আমি প্ৰথমতে সোমালোঁ, তাতে সোমাই সেৱা কৰাৰ পিছত তাৰ নেক্সট মণ্ডপটোলৈ গ'লোঁ। আৰু মই পূজা মণ্ডপত যোৱা নাই, কাৰণ মই হেনো পূজা দেৱী দৰ্শন কৰিব নালাগে এতিয়া, সেইটো কাৰণে মই যোৱা নাই। হ'লেও দূৰৰ পৰা দেখিছোঁ দেৱী মাক তেনেকেই সেৱা কৰিছোঁ। আৰু তাৰপিছতে আমি টিকলিৰ কাৰণে এনেকৈ সৰু সুৰা কিবাকিবি বস্তু অলপ চালোঁ, বাকী বেলেগ দোকানতো সোমালোঁ আৰু এয়া জেলপি ল'লোঁ, লৈ পেলাই ঘৰলৈ আহিলোঁ। আৰু তাৰপিছত আমি আবেলি আহিলোঁ দেৰগাঁৱতো পূজা চালোঁ। আৰু দেৰগাঁৱত পূজা এবাৰ ইমান ধুনীয়া হৈছে নহয়, এবাৰ বুলিয়ে নহয় পিছে দেৰগাঁৱত প্ৰত্যেক বছৰে পূজা বহুত ধুনীয়া হয়। আৰু এয়া হৈছে নেক্সট দিনা আমি ৰুমলৈ আহিলোঁ। আৰু ইয়াতো আবেলি সময়ত সন্ধিয়া সময়ত অকণমান ওলাই আহিছোঁ পূজা চাবলৈ। আৰু ইয়াতো মানুহ যথেষ্ট ভিৰ হৈছে। আৰু পূজা বুলি ক'লে পিছে মানুহ ভিৰ হ'লেই ভাল লাগে। আৰু ইয়াতো মণ্ডপটো বহুত ধুনীয়াকৈ সজাইছে।